আগতে স্বামীক এৰি পত্নী নিৰুদ্দেশ হৈছিল এইবাৰ হল ব্যতিক্ৰম সাবিকুল নেহা নামৰ মহিলাগৰাকীৰ স্বামী মৰিগাঁৱৰ গড়মাৰীৰ দিন ইছলাম কেইবাদিনো ধৰি নিৰুদ্দেশ হৈ আছে এতিয়া ল'ৰাটো বিচাৰি পোৱাই নাই মহিলাগৰাকীৰ ভাষ্য অনুসৰি দিন ইছলাম আৰু তেওঁ বিবাহপাশত আবদ্ধ হোৱা ১.৫ বছৰ হ'ল দিন ইছলামে শহুৰৰ ঘৰত গৈ এদিন লাগিল কাজিয়া তাৰ পিছতে লাগিল কেনা কিবা কিবি টকাটুকি হৈছে আব্বাৰ লগত হোৱাৰ পিছত ল'ৰাটো আমাৰ আব্বা ঘৰতে আঁকৰাই ৰাখিছিলে মানে পাছত তাহানে খুলি পেলাই লৈ গুচি গ'লগৈ মানে ল'ৰাৰ পক্ষৰ পৰা অপহৰণৰ গোচৰ ৰুজু কৰিছে মিকিৰভেটা আৰক্ষী থানাত মাৰি পেলাইছে এনেকুৱা এতিয়া আব্বাৰ ওপৰতে কেছ কৰিছে মানে তাৰ পিছতেই পত্নীয়েও স্বামীৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ আচলতে দিন ইছলামৰ অপহৰণ হৈছে নে তেওঁ পলায়ন কৰিছে সেয়া হ'ব লক্ষণীয় বিষয় ইয়াৰ পিছতে পত্নীয়ে স্বামীক বিচাৰি কাষ চাপিছে সংবাদ মাধ্যমৰ আপোনালোকে যদি ল'ৰাটো খুঁজ যুঁজি পোৱা তেওঁ ওলাই দিলে ভাল হ'ব তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে স্বামীক যদি বিচাৰি পায় তেওঁ হেনো ১০,০০০ টকা প্ৰদান কৰিব যদি দিন ইছলামক বিচাৰি পায় তেন্তে যোগাযোগ কৰিব এই নম্বৰত 8099206445 অথবা 9074711613 ক'ৰবাত দুজা আছে টকা ১০,০০০ দিয়া হ'ব নাম্বাৰ দিয়া হ'ব যোগাযোগ কৰি ল'ৰাটো মানে ওলাই দিব লাগিব